বৃহস্পতিবাৰে বোকাখাতত মুকলি হ'ল দুখনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। চাহ বাগিচা অধ্যুষিত অঞ্চললৈ শিক্ষাৰ জৰিয়তে আশাৰ ৰেঙনি কঢ়িয়াই মুকলি হ'ল বোকাখাতৰ বিহৰা চাহ বাগিচাৰ ভিতৰুৱা মিকিৰচাঙত বিহৰা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। বৃহস্পতিবাৰে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই সমষ্টিটোত মুকলি কৰিলে বিহৰা চাহ বাগিচা আৰু হাতীখলি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। এক মাংগলিক অনুষ্ঠানৰ মাজেৰে নাৰিকল ভাঙি ফিটা কাটি মুকলি কৰে বিদ্যালয় দুখন। এটা বছৰৰ ভিতৰতে সম্পূৰ্ণ হোৱা দুয়োখন বিদ্যালয়ৰ ফিটা কাটি ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰিলে মন্ত্ৰীগৰাকীয়ে। দুয়োখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ জৰিয়তে চাহ বাগিচা অধ্যুষিত এলেকাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, গোলাঘাট ডায়েৰী। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনৰ বিভিন্ন বাগিচাত যি 119খন এনেধৰণৰ বিদ্যালয় প্ৰতিষ্ঠা হৈছে তাৰ শুভ উদ্বোধন কৰিলে। 96খন এনেধৰণৰ বিদ্যালয় সম্পূৰ্ণ হৈছে। মোৰ মনত আছে বহু সিদিনা ইয়াতে পূজা কৰি তেতিয়া সেই সময়ছোৱাত আজি ইয়াত উপস্থিত থকা বহুতেই উপস্থিত আছিল, বাগিচাৰ মুখ্য পৰিচালকো আছিল। সকলোৱে ইয়াত আমি এই বিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিছোঁ। বিদ্যালয়খনৰ কাম সম্পূৰ্ণ হ'ল। এক সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত গঢ় লৈ উঠিল। ৰাজ্যখনৰ সকলো ঠাইতে আমি জানিব পাৰিছোঁ যে খুব ভাল ধৰণেৰে স্কুল বিল্ডিংবিলাক নিৰ্মাণ কৰা হৈছে। যোৱাকালি আমাৰ দায়িত্ব পৰিছিল ডিব্ৰুগড় আৰু তিনিচুকীয়াত। তাৰে দুখন এনেধৰণৰ বিদ্যালয়ৰ ময়ো শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিলোঁ। ভাল হৈছে আৰু আশা কৰি আমি সকলোৱে জানো যে বিদ্যালয়ৰ গৃহ ভাল হ'লে নহ'ব, ইয়াৰ শিক্ষা ভাল হ'ব লাগিব, ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়িব লাগিব, অভিভাৱকসকলে সহযোগিতা আগবঢ়াব লাগিব। তেহে যি লক্ষ্য লৈ চৰকাৰে বাগিচাবিলাকত এনে বিদ্যালয় প্ৰতিষ্ঠা কৰিছে সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম।